ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্বত অসমৰ প্ৰাক্তন সাংসদ বৰ্তমানৰ দৰং ওদালগুৰি তথা পূবৰ মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল প্ৰাক্তন সাংসদ ৰমেন ডেকাই দুটাকৈ লোকসভা নিৰ্বাচনত বিজেপি দলে টিকট দিয়া নাছিল ৰমেন ডেকাক হৈ যোৱা লোকসভা নিৰ্বাচনত ৰমেন ডেকাই শেষবাৰৰ বাবে মঙলদৈ লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰিছিল যদিও দলে প্ৰদান কৰা নাছিল মঙলদৈ লোকসভা সমষ্টিৰ পৰা টিকট ইয়াৰ বিপৰীতে দিলীপ শইকীয়াক দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰিছিল টিকট 1980 চনত ভাৰতীয় জনতা পাৰ্টিৰ গঠনৰ সময়ত ৰমেন ডেকা এগৰাকী সদস্য হৈছিল ভাৰতীয় অসমৰ মুখপাত্ৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজ্যিক উপসভাপতি আৰু 2005 চনৰ পৰা 2009 চনলৈ দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল ৰমেন ডেকা দুটাকৈ লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পাছতো ৰমেন ডেকাই নীৰৱে কৰি গৈছিল দলীয় কাম-কাজ বিজেপি দলৰ আন নেতাৰ দৰেই বিসম্বাদ নকৰাৰ উপহাৰ স্বৰূপে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰিলে নেকি তাক লৈ এতিয়া চলিছে চৰ্চা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসম মহাৰাষ্ট্ৰকে আদি কৰি মুঠ 9খন ৰাজ্যৰ ৰাজ্যপালক নিযুক্ত কৰে অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্ত লক্ষ্মণ প্ৰসাদ আচাৰ্য বৰ্তমানৰ ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে নিউজ ডেস্ক ৰিপৰ্ট দি নৰ্থ ইষ্ট